YouTube channel Hridays Vlog. Saraswati Puja উপলক্ষে পুরা একদম নতুন কাপড় চাপড় পিন্ধি কিনে ফিটফা হৈ ওলাই ললো আৰু মানে ভিতৰৰ আমাৰ ভন্টিহঁত ওলাইছে মই তাকো দেখুৱাইছো তো দোস্ত আজিৰ দিনটো মানে অকমান স্পেচিয়েল তো মই আপোনালোকক সম্পূৰ্ণৰূপে সবিশেষ মই আজি ক'ত কি কেনেকুৱা কি কৰো তো সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম তো দোস্ত পলম নকৰিব অলপ তেনেহলে আমি ভিডিঅ'টো আৰম্ভ কৰো লেটস গো দোস্ত ইয়া চাব পাৰিছে আমাৰ ভন্টিও মানে পুৰা একদম নতুন কাপোৰ চাপড় পিন্ধি ৰেডি সৰস্বতী পূজাত যাবলৈ আৰু ইয়া আমাৰ বাহঁতো মানে ওলাই আছে আৰু এইটো হল আমাৰ টেপ্ৰি তো এনেকৈ চলি আছে আমাৰ ঘৰত এনেকৈ সৰস্বতী পূজাৰ আয়োজন মানে সেই আৰু গম পাইছে তো দোস্ত এতিয়া ফাইনেলি ওলাই দিলো ঘৰৰ পৰা আৰু আজি মানে এতিয়া মই গৈ আছো আমাৰ স্কুলখনলৈ তো তাত মানে অকমান ধূপ চুপ জ্বলাই কিনে এটা সেৱা কৰি আহো তো তাৰপিছত কি হয় নাজানো ময়ো আপোনালোকে ভিডিঅ'টো চাই থাকিব তো মই মানে আজি আমাৰ হাম্পাৰখন লৈ আহিছো তো এতিয়া বলক তো এতিয়া আহি পালো বিদ্যালয় এয়া চাব পাৰিছে এইখন গেট এইবাৰ মানে অকমান ৰমক জমক কৰি দিছে তো এতিয়া বলক আমি ভিতৰলৈ সোমাই যাওঁ আৰু অকমান সৰস্বতী মাৰ ওচৰত ধূপ চুপ জ্বলাই কিনে এবাৰ সেৱা সৎকাৰ কৰি আহো তো এতিয়া সৰস্বতী মাৰ ওচৰত প্ৰাৰ্থনা কৰিলো ধূপ জ্বলাই কিনে আৰু এইখনে হ'ল এইবাৰৰ ৰভাৰতলি তো এতিয়া বাটলৈ ওলাই আহিলো বৰ্তমান মানে বেছি ভিৰ হোৱা নাই তো লাহে লাহে হ'ব মানে আহিব ধৰিছে আৰু এইটো হ'ল আমাৰ এই স্কুলখনৰ সৰস্বতী পূজাৰ মানে এইটো হ'ল পাকঘৰ তো ইয়াতে খুৰাসকলে ভাত আঞ্জা ৰান্ধিছে খুৰা এতিয়া বৰ্তমান কি কি হ'ল কি আঞ্জা হ'ল চব হ'ল মই দালি হ'ল চব্জি হ'ল পনীৰ হ'ল আলু ভাজি হ'ল বিলাহী হ'ল ভাত হ'ল পায়স হ'ল তো প্ৰায় আঞ্জা ভাত হ'লেই দিয়ক মানে খোৱা বুলিয়ে ক'ব পাৰি পুৰাও আৰম্ভ হ'লেই চাগে কিছু সময় পাছত এতিয়া আমি ফাইনেলি ওলাই দিলো আৰু দোস্ত মই যিখিনি পাৰো সকলো স্কুলৰে ভিতৰলৈ গৈ কিনে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো দোস্ত এতিয়া মই আহিছো আৰু আমাৰ ইয়াত দেৱজিৎ ভাই আহিছে তো দোস্ত দুয়োয়ে মানে যাম মানে সম্পূৰ্ণৰূপে আপোনালোকক দেখুৱাইছো তো এতিয়া লেটছ গো তো এতিয়া আহি পালো আমি কামৰূপ মহাবিদ্যালয়লৈ আৰু ইয়াৰ গেটখন চাওক কি ধুনীয়াকৈ সজাইছে তো এতিয়া বলক আমি ভিতৰলৈ সোমাই যাওঁ তো প্ৰৱেশ কৰি দেখিলো ধুনীয়া এটা উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে ইয়াতো ভাল লাগিল আৰু দোস্ত ইয়াত মানে নাগৰা নামো মাতিছে আৰু এইটো হ'ল মেইন মণ্ডপ তো ধুনীয়া লাগিছে আৰু মস্তি বঢ়িয়া অৰ্গেনাইজ কৰিছে এনেকৈ আয়োজন কৰা হৈছে সকলো বিদ্যালয়তে 2024 বৰ্ষৰ সৰস্বতী পূজাটো আপোনালোকক দেখুৱালৈ কি ধুনীয়াকৈ ইয়াতে অৰ্গেনাইজ কৰা হৈছে সৰস্বতী পূজাখন সকলো বিদ্যালয়তে আজিৰ দিনটোত দেখা পাব তো কামৰূপ স্কুল মহাবিদ্যালয়ৰ পৰা আমি উভতি আহিলোঁ তাতো দোস্ত যিটো অৰ্গেনাইজ কৰিছে ধুনীয়া অৰ্গেনাইজ কৰিছে আৰু এতিয়া আমি বেলেগ এখন বিদ্যালয়লৈ গৈ আছোঁ তো এনেকৈ আমি গৈ আছোঁ আমাক চাব পাৰিছে তো এয়া আমাৰ বগা দাদা আছে বগা দাদা এতিয়া আমি চাইকেল মাৰিছোঁ বহুত জাগা ঘূৰিবলৈ আছে ৰ'ব আমি এখন পথাৰত বিশ্ৰাম ল'বলৈ ধৰোঁ চাৰিও জেগাত তো এয়া আছে আমাৰ মই আপোনালোকক দেখুৱাইছোৱে এয়া আছে আমাৰ নীৰৱ কাকা এয়া আছে আমাৰ ৰাহুল এয়া আছে তো এতিয়া আহিছোঁ ইডেন ভেলী একাডেমীলৈ তো এবাৰ ভাবিছোঁ ইয়াৰ পৰিৱেশটো চাই যাওঁ কেনেকুৱা তো ইয়াৰ পৰিৱেশটো চাওক কি ধুনীয়া মানে উখল মাখল পৰিৱেশ আৰু তো আজিৰ দিনটোত এনেকুৱাই চলি আছে এনেকুৱাই পৰিৱেশ সকলোতে দেখিবলৈ পাব তো ইয়াৰ মানুহৰ সমাগম হৈছে তো ভাল লাগিছে ৰক দোস্ত
এতিয়া আমি ইডেন ভেলিৰ পৰাও আহিলোঁ এবাৰ চাই আহিলোঁ ইয়াতো বহুত ধুনীয়াকৈ অৰ্গেনাইজ কৰা হৈছে আৰু এতিয়া কলৈকো নাযাওঁ এতিয়া যাম আমাৰ বিদ্যালয়লৈ আৰু তাত এতিয়া পূৰা একদম চাইকেল মাৰি মাৰি আহিবলৈ আমাৰ বিদ্যালয়খন মানে গোটেই বহুত গৰম ধৰি যোৱাৰ বাবে এটা আমুল কুলো খাই দিলোঁ সকলোৱে ভগাই এটাই খাইছোঁ পইচাটো অলপমান কম না সেইকাৰণে তো এতিয়া আহি পালোঁ আৰু এতিয়া বৰ্তমান বহুত ধুনীয়াকৈ পৰিৱেশ হৈ আছে মানে তো আমি মানে অকণমান আহিবতে দেৰি হ'ল তো পূৰা শেষ হৈ গ'ল তো এতিয়া আৰু প্ৰসাদ দি আছে আমাৰ মানে ঘূৰোতে অকণমান দেৰি হ'ল বৰ্তমান মানে ঘূমটো শেষ হৈ গ'ল তো এতিয়া দিলে প্ৰসাদ তো এইখিনি প্ৰসাদখিনি খাই সেইপিনে বা পাকো দিছে এবাৰ চাই তো এইপিনেও মানে সম্পূৰ্ণ ৰেডি ভাত দিবৰ বাবে তো এতিয়া মানে গামছা গামছা মাৰি কিনে এতিয়া বিলবা লৈ কিনেও ৰেডি হৈ গ'লোঁ তো এনেকৈ অকণমান বিলাই চিলাই দিলোঁ তো অকণমান দেৰিকৈ খাই আছোঁ ৰ'ব আমিও ভাত ইয়াতে হৃদয় ব্লগে ব্লগ তো দোস্ত বিলেনি এটা ভাল দিছোঁ খাই থাকিব পাৰি না বড়া হাৰামি হ বেটা এতিয়া আমি খাই লওঁ চাব পাৰিছোঁ মজা তো দোস্ত এইখিনি মানে বিলেনিৰ ভাগত নহয় দিয়ক মানে ভাত খাওঁতে দৈ দিছিলে সেইটোত লৈ কিনে খাইছোঁ দিয়ক কিমান মান খালি 5 কেজি তো দোস্ত এতিয়া ভাত চাত খালোঁ আৰু এয়া মানে দৈও দিছিল দৈ খাওঁ ৰ'ব তো দোস্ত ভাত চাত খাই এতিয়া মানে যাব লাগে তো খানা ভাত আঞ্জা ভালে হ'ল তো দোস্ত যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে সদায় মৰম দি থাকিব যাতে মই সদায় গৈ দি থাকিব আৰু আশীৰ্বাদ কৰিব যাতে মই সদায় আপোনালোকৰ লগত ভাল ভাল ভিডিঅ' দি থাকিব তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ তো শেষত পুনৰ একবাৰ সৰতি মাক চিমটি বাই বাই